নমস্কাৰ বন্ধুসকল, আজি আমি আনবক্সিং কৰিম এডাল মোবাইল ট্ৰাইপড। যেডাল ট্ৰাইপডৰ নাম হৈছে ডিজিটেকৰ DTR 550LW। এডাল ট্ৰাইপড আপোনালোকে দেখিছে, এডাল মই অনলাইনৰ পৰা কিনিছোঁ, এমাজনৰ পৰা। আৰু মই ইয়াৰ লিংক আপোনালোকক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাত আপোনালোকে গৈ চেক কৰিব পাৰে। গতিকে বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ট্ৰাইপডডাল হৈছে আপোনালোকৰ ডিজিটেকৰ যিডাল আপোনালোকক মই দেখাইছোঁ 550LW। এইডালৰ স্পেচিফিকেশ্যনবিলাক দিয়া হৈ আছে, আপোনালোকে দেখিছে। মেক্সিমাম লোড আপোনালোকৰ 5 kg দিয়া হৈ আছে আৰু আপোনালোকৰ হাইটটো হৈছে 5.57 ফিট। তো আপোনালোকে ইয়াত বহুত ধৰণৰ আৰু কিছু স্পেচিফিকেশ্যন বা আপোনালোকৰ ফিচাৰ্ছ দিয়া হৈ আছে, যিবিলাক মই আপোনালোকক খুলিবলৈ গোটেইটো সম্পূৰ্ণকৈ দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু গতিকে এডাল দেখিছে আপোনালোকে, ইয়াত মই পেকেজটো খুলি লৈছোঁ। এডাল খুলি লৈছোঁ আৰু ইয়াত বহুত ধৰণৰ ৰেপাৰ দিয়া হৈ আছে, মই গোটেইবিলাক খুলি লৈছোঁ। ইয়াত এটা ধুনীয়া কেৰি বেগ দিয়া হৈ আছে, আপোনালোকে দেখিছে। যিডাল আপোনালোকে এই বেগটোত কেৰি কৰিব পাৰে আপোনালোকে ট্ৰেভেল কৰিলে। গতিকে এই বেগটো মই খুলি লৈ আপোনালোকক দেখাইছোঁ। এটা ধুনীয়া প্ৰিমিয়াম বেগ দিয়া হৈ আছে। আৰু আপোনালোকৰ লাষ্টত এটা পলিথিনৰ বেগ আকৌ এইটো খুলি লৈছোঁ। খুলি লৈ দেখিছে আপোনালোকৰ এইডাল হৈছে মেইন ট্ৰাইপডডাল, যিডালৰ নাম হৈছে 550LW আৰু প্ৰাইচ হৈছে 1499 টকা এমাজনৰ পৰা। গতিকে ইয়াত দেখিছে আপোনালোকৰ মাজত এইটো এটা হুপ দিয়া হৈ আছে, যিটো আপোনালোকে টান কৰিলে দেখিছে এইটো নাহে, আৰু যদি মই এইটো ঢিলা কৰি দিওঁ তেনেহ'লে এইটো ফল্ডেবল হৈ যায়। গতিকে এইটো আৰু ইয়াত হুক দিয়া হৈ আছে দুটা। ইয়াত দেখিছে এটা খুলিলে আপোনালোকৰ বহুত দীঘল হয় এইকেইটা হুককেইটা। মই গোটেইকেইটা খুলি লৈছোঁ, খুলি পেলাই আপোনালোকক দেখাইছোঁ যে এইটো কিমান দীঘল হয়। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক সকলোখিনি ডিটেইলছ দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু এই হুপবিলাক আপোনালোকৰ বহুত প্ৰিমিয়াম হয়, বহুত মজবুত হয়, কেতিয়াও সোনকালে আপোনালোকৰ ডেমেজ নহয়। আৰু এইডাল ট্ৰাইপডডালত আপোনালোকে DSLRো আপোনালোকে শ্বুট কৰিব পাৰিব। গতিকে দেখিছে মই মানুহটো কিমান ওখ, আৰু এডাল বৰ্তমান সম্পূৰ্ণ খুলি নিদিয়াকৈয়ে কিমানখিনি হৈছে। আৰু এডাল যদি মই সম্পূৰ্ণ খুলিব যাওঁ, ইয়াত এটা পিন দিয়া হৈ আছে, যিটো আপোনালোকে এইটো ঘূৰাই এইটো ডাউন আপ কৰিব পাৰে। দেখিছে এইটো আপ ডাউন কৰিব পাৰে। গোটেই যদি মই সম্পূৰ্ণ খুলি দিওঁ তেনেহ'লে দেখিছে মোৰ মানুহটোতকৈ বহুতখিনি ওখ হৈ যায়। দেখিছে কিমানখিনি, ইমান পৰা নাযায়। আৰু যদি আপোনালোকে এইটো হৈ যায় তেনেহ'লে ইয়াত আপোনালোকৰ দেখিছে ইয়াত এটা পিন দিয়া হৈ আছে, যিটো যদি এইটো নামি নাহিবৰ কাৰণে এইটো আপোনালোকে টাইট কৰি দিলে এইটো নামি নাহে। আৰু যদি আপোনালোকে ঢিলা কৰি লৈ আপোনালোকে এই পিনটো আপোনালোকে এইটো ঘূৰাবলৈ আকৌ এইটো সৰু কৰিব পাৰিব, এনেধৰণে যিদৰে মই দেখাই আছোঁ ইয়াত আপোনালোকক। আৰু ইয়াত আপোনালোকৰ এডাল হেণ্ডেল দিয়া হৈ আছে, দেখিছে। এডালত আপোনালোকে কেৰি কৰিব পাৰে, এডালত ধৰিবলৈ। আৰু ইয়াত আপোনালোকৰ কিছু এইটো মুণ্ডা বুলি কোৱা হয়, যিটোত আপোনালোকক দেখিছে এডাল বাৰ দিয়া হৈ আছে। এইডালৰ থ্ৰুৱেদি আপোনালোকে এডাল ঘূৰাই পকাই আপোনালোকে এইটো টান ঢিলা কৰিব পাৰে, আৰু এইটো ডাউন আপ এনেধৰণে আপোনালোকে ভিডিঅ' শ্বুট কৰিব পাৰে। আৰু এডাল টান কৰিলে আপোনালোকৰ টান হৈ যায়। আৰু লগতে আপোনালোকে এটা বস্তু দেখিছে, ইয়াত এটা পানীৰ টোপ দিয়া হৈ আছে, যিটোত আপোনালোকৰ যিটো বেলেঞ্চটো আপোনালোকৰ লেভেলটো ভিডিঅ' কোৱালিটিটো কিমান সমান হৈছে সেইটো আপোনালোকে ইয়াত চাব পাৰে। আৰু তাৰপিছত আপোনালোকৰ এইখিনি হোৱাৰ পিছত আৰু এটা দিয়া হৈ আছে, দেখিছে। এই ক্লিপটো যে আপোনালোকে এইটো খুলি দিব পাৰে, এইটো ক্লিপটো ইয়াত এডাল খুলি লৈ আপোনালোকৰ যিটো পিন লগাব, সেই পিনটো ইয়াত লগাই ভৰাই আপোনালোকে এইটো টান কৰি লৈ আকৌ ইয়াত তেনেকৈ লগাই দিব পাৰে, মই আপোনালোকক যেনেকৈ দেখাইছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে আৰু এটা পিন দিয়া হৈ আছে। ইয়াত এই পিনটোত আপোনালোকৰ হৰাইজণ্টেল আপোনালোকে ভিডিঅ' শ্বুট কৰিব পাৰিব। দেখিছে এইটো টান কৰি দিয়াৰ পিছতো টান হৈ যাব, আৰু ইয়াত এনেকৈ আপোনালোকে এইটো মিলাই ল'ব পাৰিব। গতিকে মই বৰ্তমান বন্ধ কৰি দিছোঁ। আৰু এইডাল হৈছে আপোনালোকৰ এটা পিন, যিটো আপোনালোকে এইটো ঘূৰাই ল'ব পাৰিব, এইটো ঠিক আছে। এইটো যদি মই টান কৰি দিওঁ তেনেহ'লে এইটো ঘূৰা নাযায়, দেখিছেনে। আৰু যদি মই এইটো ঢিলা কৰি দিওঁ তেনেহ'লে এইটো ধুনীয়া স্মুথলি ঘূৰা যায়। গতিকে ইমানখিনিয়ে আছিলে এই ভিডিঅ'টোত। গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।